নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি চাদৰ মেখেলাৰ ওপৰত যাব ওলাইছোঁ মন্দিৰলৈ বুলি। আৰু বহুত দিন হ'ল মন্দিৰলৈ যোৱা নাই। আজি বোলো সোমবাৰ মন্দিৰলৈ যাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, এখন জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিবলৈ নাপাহৰিব। সুমন আৰু মা আগত গৈছে, কেওফালে সেউজীয়া। আহি পালোঁ মন্দিৰৰ পৰা। আহিয়েই অকণমান ফ্ৰেছ হৈ ল'লোঁ। লৈ এতিয়া যেনেকুৱা ৰ'দ দিছে, ভাবিছোঁ মাজা অকণমান খাওঁ আৰু লগত তিয়হ অকণমানো খাই দিওঁ। পকা এইটো কি থাকে বুলি কয়? কুজি থাকে। কুজি থাকে। ৰ'দত দি শুকাই মিঠাতেল দিব লাগিব। শুকালে ন, তেতিয়া ভেঁকুৰ উঠি নাযায়। এয়া থেকেৰাখিনি এতিয়া ৰ'দত দি লওঁ, শুকাব লাগিব ভালকৈ। অকণমান দি দে মাজা। মন্দিৰৰ পৰা আহি মাজা আৰু তিয়হ খাই দিম। গৰমত চাহ তাহ খাব ইচ্ছা যোৱা নাই। 1:30 বাজি তেতিয়া ভাতত লাগো বুলি ভাবিছোঁ। ভাত মানে কি, আজি পইতা ভাত খাম বুলি ভাবিছোঁ। আৰু আছে বটীয়া মাছ। বটীয়া মাছ ভাজি আছোঁ। আৰু আছে পইতা ভাত। পইতা ভাতৰ লগত আলু পিটিকা আৰু বটীয়া মাছ খাই লওঁ। ভাত পানী খাই কেতিয়া টোপনি আহিল গমেই নাপালোঁ। এতিয়া গধূলি হ'ল। চাহৰ লগত কিবা এটা সৰুকৈ হ'লেও মানে কি মোক কেতিয়াবা লাগে মাজে মাজে। ভাবিলোঁ চিৰা অকণমানকে খাই দিওঁ। চিৰাকৈ আছে, ভোক লাগি গ'ল। গধূলি সময়ত এনেই মোৰ ভোক লাগে। লাল চাহৰ লগত চিৰা। আমি আহিলোঁ টাউনলৈ বজাৰ কৰিবলৈ। মই নাহিবলৈ দিছিলোঁ। এওঁকলে কি গধূলি অকণমান আহিব, বেয়াও পায়, সেইকাৰণে লগতে আহি দিলোঁ আৰু। আমাৰো বজাৰ কৰা শেষ হ'ল। এয়া তাতে বৰষুণ আহি পালোঁ বজাৰৰ পৰা। আহি এইবিলাক আজি বজাৰ নাৰিকল এইটো লাডু বনাব লাগিব। ভাত পানী খাই আজৰি হৈ উঠিলোঁ। এতিয়া হৈছে 10টা। বজাৰ কৰি আহি পাওঁতে দেৰিয়ে হ'ল, সেইকাৰণে মায়ে ফটাফট ভাতটো বনাই দিলে। আৰু আজি ভিডিঅ'টোত বিশেষ দেখাব লগা একো নাছিল, তথাপিও সৰুকৈ ক্লিপ এটা ৰাখি থৈ দিলোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।